জয় হিন্দ নমস্কাৰ ৱেলকাম টু ইয়ৰ চেনেল ডিফেন্স ষ্টাডি কৰ্ণাৰ আজি আমি অসম জিকে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনৰ বিষয়ে চৰ্চা কৰিম যোনটো আপোনাৰ CWT 2025 ABUB APR ৰিটেন এক্সাম হ'বলগীয়া আছে 27 মাৰ্চত সেইটোত কাৰণে বহুতেই ইম্পৰ্টেণ্ট চ' সকলোৱে ভিডিঅ'টো এণ্ডিংলৈকে চাব প্ৰথম কুৱেশ্যনটো আপোনাৰ স্ক্ৰীণত আপুনি দেখা পাই আছে অসমৰ প্ৰথম ব্ৰিটিছ কমিশ্যনাৰ কোন আছিলে হু ৱাজ দ্য ফাৰ্ষ্ট ব্ৰিটিছ কমিশ্যনাৰ অফ আছাম নিজেই ভাবি পেলাই চাওক কোন আছিলে অপশ্যন নম্বৰ এ ডেভিড স্কট Option number B, John Howard. Option number C, William Cook. Option number D, David Lyon. কোন আছিলে আপোনাৰ প্ৰথম ব্ৰিটিছ কমিশ্যনাৰ অসমৰ কোন আছিলে কাৰেক্ট আনচাৰটো হ'ব আপোনাৰ ডেভিড স্কট বহুতে ইম্পৰ্টেণ্ট কুৱেশ্যন প্লিজ মনত ৰাখিব নাও নেক্সট কুৱেশ্যন সকলো কাৰণে আপোনাৰ স্ক্ৰীণত আপুনি দেখা পাই আছে অসমৰ ইতিহাসত মৰণি দিন কেতিয়া আছিল হোৱেন ইজ দ্য মৰেন দিন ইন আছাম হিষ্ট্ৰী বহুতে ইম্পৰ্টেণ্ট কুৱেশ্যন বহুতে প্ৰথমবাৰ এইটো শব্দটো শুনিছে চাগে মৰাণী দিন চ' বহুতে ইম্পৰ্টেণ্ট সকলোৱে এই কথাটো মনত ৰাখিব এই প্ৰশ্নটো মনত ৰাখিব ঠিক আছে প্ৰথম অপশ্যনটো হ'ল আপোনাৰ 1828 অপশ্যন বি 1857 অপশ্যন চি 1905 অপশ্যন ডি 1942 চ' কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ 1828 1828ত প্ৰথমবাৰৰ বাবে মৰণি দিন মনোৱা হৈছিলে 3 নম্বৰ কুৱেশ্যন আপোনাৰ স্ক্ৰীণত আপুনি দেখা পাই আছে অসমৰ প্ৰথম মন্ত্ৰীসভা গঠন কৰা হৈছিল কেতিয়া When was Assam's first cabinet formed? Option number A 1937, option number B 1942, option number C 1947 and option number D 1952. ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1937 1937ত প্ৰথমবাৰৰ বাবে কি গঠন কৰা হৈছিলে আসাম ফাৰ্ষ্ট কেবিনেট গঠন কৰা হৈছিলে বহুতে ইম্পৰ্টেণ্ট কুৱেশ্যন সকলোৱে মনত মেমৰাইজ কৰি থ'ব ৰাট্টা মাৰি থ'ব এতিয়া আমি নেক্সট কুৱেশ্যনৰ বিষয়ে চৰ্চা কৰোঁ সকলোৱে কাজিৰঙাৰ নাম নিশ্চয় শুনিছে কাজিৰঙা নেশ্যনেল পাৰ্ক নিশ্চয় শুনিছে সকলোৱে এতিয়া আপোনাৰ প্ৰশ্নটো হ'ল অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত ৱেৰ ইজ আছামছ কাজিৰঙা পাৰ্ক লোকেটেড প্ৰথম অপশ্যনটো হ'ল আপোনাৰ গুৱাহাটী অপশ্যন নম্বৰ বি ডিব্ৰুগড় অপশ্যন নম্বৰ চি শিৱসাগৰ অপশ্যন নম্বৰ ডি নগাঁও কাৰেক্ট উত্তৰটো হ'ব নগাঁও নগাঁৱত কি অৱস্থিত নগাঁৱত আপোনাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক অৱস্থিত অ'কে ভেৰি ইজি কুৱেশ্যন সকলোৱে মনত ৰাখিব কুৱেশ্যন নম্বৰ 4 আপোনাৰ স্ক্ৰীণত আপুনি দেখা পাই আছে কুৱেশ্যনটো হ'ল অসমৰ ৰঙালী বিহু কি পৰ্ব হোৱাট ইজ আছামছ ৰঙালী বিহু প্ৰথম অপশ্যনটো হ'ল বতৰ পৰিৱৰ্তনৰ পৰ্ব অপশ্যন বি কৃষি পৰ্ব অপশ্যন চি ধৰ্মীয় পৰ্ব আৰু অপশ্যন ডিটো হ'ল সাংস্কৃতিক পৰ্ব উত্তৰটো কি হ'ব সকলোৱে ভাবি চাওক আছাম ৰঙালী বিহু কি পৰ্ব এইটো এটা কি পৰ্ব এইটো নিশ্চয় এটা ছিজনেল ফেষ্টিভেল মানে বতৰ পৰিৱৰ্তন পৰ্ব হয়নে ৰঙালী বিহু এটা কি পৰ্ব বতৰ পৰিৱৰ্তন পৰ্ব নেক্সট প্ৰশ্নটো আপোনাৰ স্ক্ৰীণত আপুনি দেখা পাই আছে ইন হুইচ ইয়াৰ ডিড আছাম বিকাম এ পাৰ্ট অফ ব্ৰিটিছ ইণ্ডিয়া অসম কেতিয়া ব্ৰিটিছ ভাৰতৰ অংশ হৈ পৰিছিলে বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন অসম কেতিয়া ব্ৰিটিছ ভাৰতৰ অংশ হৈ পৰিছিলে ভাবি চাওক সকলোৱে প্ৰথম অপশ্যনটো হ'ল 1826 অপশ্যন বি হ'ল 1832 অপশ্যন ডি হ'ল 1857 অপশ্যন ডি হ'ল 1874 সকলোৱে ভাবি চাওক ব্ৰিটিছৰ অংশ অসম কেতিয়া হৈছিলে অসম ব্ৰিটিছৰ অংশ কেতিয়া হৈছিলে এইটো কাৰেক্ট উত্তৰটো হৈছে আপোনাৰ 1826 হয় 1826 চনত অসম ব্ৰিটিছৰ অংশ হৈছিলে কুৱেশ্যনটো আপোনাৰ স্ক্ৰীণত দেখা পাই আছে কুৱেশ্যনটো হ'ল হুইচ বেটেল মাৰ্কড দ্য এণ্ড অফ দি আহোম ৰুল ইন আছাম কোনটো যুদ্ধই অসমৰ আহোম শাসনৰ অন্ত পৰাৰ সূচনাৰূপে গণ্য হৈছিলে প্ৰথম বেটেলটো হ'ল বেটেল অফ চৰাইঘাট অপশ্যন বিটো হ'ল বেটেল অফ ইটাখোলা অপশ্যন ডিটো হ'ল বেটেল অফ পাটকাই এণ্ড অপশ্যন চিটো হ'ল বেটেল অফ আলাবৈ
কোনটো যুদ্ধ আছিলে যোনটোৱে আপোনাৰ কি মাৰ্ক কৰিছিলে আহোম ৰুলৰ অন্ত মাৰ্ক কৰিছিলে মানে আহোম ৰুলৰ শেষ মাৰ্ক কৰিছিলে সেইটো যুদ্ধৰ পিছত আহোম ডাইনেষ্টি শেষ হৈছিলে সেইটো কোনটো যুদ্ধ আছিলে কাৰেক্ট এনসাৰটো হ'ব বেটেল অফ আলাবয় বেটেল অফ আলাবয়ৰ পাছত কি হৈছিলে আহোম ৰুলটোৱে অসমত শেষ হৈছিলে ঠিক আছে সকলোৱে বুজিলে বেটেল অফ আলাবয় পিছত কি হৈছিলে অসমত আহোম ৰুলৰ এণ্ড হৈছিলে মানে আপোনাৰ আহোম শাসনৰ কি হৈছিলে অন্ত হৈছিলে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন সকলোৱে এইটো কুৱেশ্যনটো মনত ৰাখিব অ'কে চ' আজিৰ কাৰণে আমাৰ ভিডিঅ' ইমানেই আছিলে ধন্যবাদ সকলোৱে ভিডিঅ'টো চালে নেক্সট ভিডিঅ' আপোনাৰ কাৰণে বহুত জলদি আগবঢ়াম জয় হিন্দ জয় ভাৰত